নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ অনলাইন এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি কৰোনা ভাইৰাছ সম্পৰ্কীয় কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, কৰোনা ভাইৰাছ চীনৰ কোনখন চহৰৰ পৰা প্ৰথম বিয়পিছিল? ইয়াৰ উত্তৰ হৈছে অপশ্যন বি, উহান চহৰৰ পৰা। আৰু উহান চহৰ চীনৰ হুবেই প্ৰান্তত অৱস্থিত। WHO অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে চীনৰ উহান চহৰৰ পৰা বিয়পা কৰোনা ভাইৰাছৰ নাম কি দিছে? ইয়াৰ উত্তৰ হৈছে অপশ্যন বি, 2019 nCoV অৰ্থাৎ 2019 নভেল কৰোনা ভাইৰাছ। WHOৰ দ্বাৰা কৰোনা ভাইৰাছৰ দ্বাৰা হোৱা বেমাৰটোক কি নাম দিয়া হৈছে? ইয়াৰ উত্তৰ হৈছে অপশ্যন এ, COVID-19। আৰু COVID-19ৰ ফুল ফৰ্মটো হৈছে কৰোনা ভাইৰাছ ডিজিজ 2019। কৰোনা ভাইৰাছৰ টেষ্টটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে RT-PCR। আৰু RT-PCRৰ ফুল ফৰ্মটো হৈছে ৰিভাৰ্ছ ট্ৰেন্সক্ৰিপশ্যন পলিমাৰেজ চেইন ৰিয়েকশ্যন। বৈজ্ঞানিকসকলে চীনৰ উহান চহৰৰ পৰা বিয়পা কৰোনা ভাইৰাছক কি নাম দিছে? ইয়াৰ উত্তৰ হৈছে অপশ্যন বি, SARS-CoV-2। আৰু ইয়াত SARS শব্দটোৰ ফুল ফৰ্ম হৈছে ছেভিয়াৰ একিউট ৰেছপিৰেটৰী চিণ্ড্ৰম। প্ৰথমবাৰৰ বাবে কৰোনা ভাইৰাছ কেতিয়া পোৱা গৈছিল? ইয়াৰ উত্তৰ হৈছে অপশ্যন চি, 1960 চনত। কৰোনা শব্দৰ উৎপত্তি কি ভাষাৰ পৰা হৈছে? ইয়াৰ উত্তৰ হৈছে অপশ্যন ডি, লেটিন ভাষাৰ পৰা। কৰোনা ভাইৰাছটো অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰা চালে ক্ৰাউন অৰ্থাৎ মুক্তৰ দৰে দেখা পোৱা যায়। আৰু এই ক্ৰাউন শব্দটোৰ পৰাই ইয়াৰ নামটো কৰোনা হৈছে। কোনটো সংস্থাই কৰোনা ভাইৰাছৰ প্ৰকোপৰ বাবে গ্ল'বেল ইমাৰ্জেঞ্চি ঘোষণা কৰিলে? ইয়াৰ উত্তৰ হৈছে অপশ্যন এ, WHO অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। আৰু WHOয়ে 2020 চনৰ 11 মাৰ্চত কৰোনা ভাইৰাছক মহামাৰী ঘোষণা কৰে। ভাৰতত কৰোনা ভাইৰাছত প্ৰথম মৃত্যু কোন ৰাজ্যত হৈছিল? ইয়াৰ উত্তৰ হৈছে অপশ্যন ডি, কৰ্ণাটকত। কৰোনা ভাইৰাছে শৰীৰৰ কোনটো অংগক প্ৰভাৱিত কৰে? ইয়াৰ উত্তৰ হৈছে অপশ্যন চি, হাওঁফাওঁ। কৰোনা ভাইৰাছৰ চিকিৎসাৰ বাবে ভাৰতত দেশৰ ভিতৰতে ডাঙৰ হাস্পতাল ক'ত স্থাপন কৰা হ'ব? ইয়াৰ উত্তৰ হৈছে অপশ্যন এ, উৰিষ্যাত। ৰিলায়েন্সে কোনখন চহৰত COVID-19ৰ বাবে প্ৰথমখন হাস্পতাল স্থাপন কৰে? ইয়াৰ উত্তৰ হৈছে অপশ্যন বি, মুম্বাইত। ভাৰতৰ কোনখন ৰাজ্যই প্ৰথম কৰোনা ভাইৰাছক মহামাৰী ঘোষণা কৰিছিল? ইয়াৰ উত্তৰ হৈছে অপশ্যন চি, হাৰিয়ানা। কৰোনা ভাইৰাছৰ কাৰণে টকিঅ' অলিম্পিক কিমান বছৰৰ বাবে স্থগিত কৰা হ'ল? ইয়াৰ উত্তৰ হৈছে অপশ্যন এ, 1 বছৰৰ কাৰণে। কোন দেশৰ ৰাজকুমাৰীৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে? ইয়াৰ উত্তৰ হৈছে অপশ্যন ডি, স্পেইন। স্পেইনৰ ৰাজকুমাৰী মাৰিয়া টেৰেছাৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে। আজিলৈ ইমানেই। যদিহে ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ধন্যবাদ।